বন্ধু-বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ কদম ফুলৰ পিঠা। দেখিছেনে ধুনীয়াকৈ কদম ফুলৰ দৰে হৈছে আৰু ইমান ধুনীয়া হৈছে পিঠাকেইটা, খুব কোমল হৈছে, খাবলৈ বহুত সোৱাদ লগা হৈছে। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ। প্ৰথমতে নাৰিকলখিনি সৰু সৰু কাটি উলিয়াই লৈছোঁ আৰু এতিয়া মিক্সিত গুড়া কৰি ল'ম। এয়া ধুনীয়াকৈ মিক্সিত গুড়া কৰি ল'লোঁ আৰু কেৰাহী এখন পাতি দি ইয়াত ডাঙৰ কাপেৰে 2 কাপ পিঠাগুড়ি লৈছোঁ আৰু পিঠাগুড়িখিনি অলপ ভাজি ল'ম আৰু এচামুচ নিমখ দিছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া লৰাই আছোঁ। এতিয়া মোৰ পিঠাগুড়িখিনি ভজা হৈ গৈছে। এতিয়া নাৰিকলৰ পুৰখিনি বনাই ল'ম আৰু ৰুকি থোৱা নাৰিকলখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ আৰু পাউডাৰৰ গাখীৰ আধা কাপ দিছোঁ আৰু লৰাই দিছোঁ আৰু এতিয়া গলি থোৱা গুড়খিনি দি দিছোঁ আৰু অলপ গুড় দিছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি লৰাই দিছোঁ। এতিয়া দেখিছেনে ধুনীয়াকৈ মোৰ নাৰিকলৰ পুৰখিনি ভজা হৈ গৈছে আৰু এতিয়া প্লেট এখনত উলিয়াই ল'ম। এই ধৰণে গোটেইকেইটা লাড়ু বনাই ল'লোঁ। এতিয়া ড'টো পানী অলপ অলপ দি মুঠি ল'ম। এনেকৈ অলপ অলপ পানী দিকে মুঠি ল'ব লাগিব। এয়া ধুনীয়াকৈ মুঠা হৈ গৈছে। এতিয়া ধুনীয়াকৈ এই ধৰণে বনাই ল'ম আৰু চাইডে চাইডে মই ঘূৰাই ঘূৰাই ৰাউণ্ড কৰি লৈছোঁ আৰু নাৰিকল লাড়ু এটা দি দিছোঁ আৰু এই ধৰণে মুঠি দিছোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া মই চাউল লগাই দিছোঁ। আৰু এটা বনাই দেখাই দিছোঁ। ধুনীয়াকৈ ৰাউণ্ড কৰি ল'লোঁ। এতিয়া মই ডাঙৰ চচ এখন পাতি দিছোঁ আৰু পানী উতলিবলৈ দিছোঁ। এয়া মই লাড়ুকেইটা দি দিছোঁ। এয়া ফুড কালাৰ অলপ অলপ এনেকৈ দি গৈছোঁ। এয়া এতিয়া ঢাকনিখনেৰে ঢাকি দিছোঁ। এয়া 10 মিনিটমান হৈ যোৱাৰ পিছত দেখিছেনে মোৰ কদম ফুল পিঠা ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এটা কাটি দেখাই দিছোঁ। খুব কোমল হৈছে আৰু খাবলৈ ইমান টেষ্টি হৈছে। আপোনালোকেও এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাবচোন। যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।